Welcome back to my YouTube channel, Pankaj Sharma Blog. First এটা হ'ল ৰিকুৱেষ্ট যে এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ যদি যিবিলাকে চাই আছে সেইবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া আহিছোঁ আমি কথাটোলৈকে যে কুকুৰে কামুৰিলে আমি কি কৰিব লাগে। আমিতো একো কৰিব নোৱাৰোঁ বা একো নাজানো। ফাৰ্ষ্ট কথা, আমি যদি ক'ৰবাত গৈ আছোঁ, যিকোনো ঠাইত যাব পাৰোঁ, আমি ঘৰৰ বাহিৰত বজাৰত হওক বা আলহী খাব গ'লোঁ, যিকোনো ঠাইতে আমি গ'লোঁ, যোৱা সময়ত আমি সন্মুখত যদি আমি কুকুৰ দেখোঁ তেতিয়াহ'লে আমি নাৰ্ভাছ হৈ যাওঁ। আমি ভয় খাওঁ যে কুকুৰটো আহি কিনে আমাক কামুৰি দিব নেকি, কুকুৰটোৱে আমাক এটেক কৰিব নেকি, কুকুৰটোৱে আমাক খামুচি দিব নেকি। আৰু এইবিলাক ভাবি থাকোঁতে আমাৰ যিটো বুদ্ধি, আমি যিখিনি বুদ্ধি কৌশল আৱিষ্কাৰ কৰি কিনে আমি পাৰ হৈ যাম, সেই কৌশলখিনি আমাৰ হাতত নোহোৱা হৈছে। আৰু তেতিয়া আমি চুমুক চামাক মানে চুপি চুপি কিনে আমি যাব ধৰোঁ, যেনেকৈ লুকা ভাকু খেলিলে চুপি চুপি যায়। তেতিয়া আমাক কুকুৰটোৱে কি কৰে, এটেক কৰিবৰ কাৰণে আমাক সাহস কৰে আৰু আহি কিনে আমাক এটেক কৰিয়ে দিয়ে। সেইকাৰণে আমি কেতিয়াও কুকুৰ দেখিলে আমি কেতিয়াও ভয় খাব নালাগে, কি ভয় খালে আমাৰ বুদ্ধি নাৰ্ভাছ হৈ যায়, আমাৰ বুদ্ধি নাহে, আমাৰ কৌশলবিলাক আমাৰ নাহে। আৰু তাৰ কাৰণে আমি দম দেখুৱাই কুকুৰটোৰ লগত চকু মিলাই আছে কুকুৰ নোহোৱা বুলি কৈ কিনে আমি চিধা যদি গুচি যাওঁ, তেতিয়াহ'লে আমাৰ কুকুৰটোৱে সহজতে এটেক কৰিব নোৱাৰে। আৰু কুকুৰটোৱে আমাক দেখি কিনে ভয় খাই কিনে সি দূৰলৈকে গুচি যাব। বেড লাক, আমাক কুকুৰটোৱে কামুৰি দিলে আমিতো একো কৰিব নোৱাৰোঁ। লগে লগে আমি ওচৰত মেডিকেলত নাই, মেডিকেলখন বহুত দূৰতলৈকে মেডিকেল আছে, লগে লগতে আমি মেডিকেলত যাব নোৱাৰোঁ। গতিকে আমি মানুহ বিচাৰিব লাগিব, গাড়ী মটৰ বিচাৰিব লাগিব, তাৰপিছতহে আমি বিচাৰি কিনেহে আমি মেডিকেলত যাব পাৰিম। তাৰ প্ৰথম কাৰণটো এনেকুৱা আমি কৰি ল'ব পাৰিম যে এনেকুৱা কৰিব পাৰোঁ যে কামুৰিছে, তেতিয়া আমি লগে লগে যদি গা ধোৱা চাবোন গা ধোৱা চাবোন, যিকোনো চাবোন হ'ব পাৰে, গা ধোৱা চাবোন একটুকুৰ যদি লয়, কুকুৰে কামোৰা বা খামোচা এখন কুকুৰ নহয়, কুকুৰ বুলি নহয়, মেকুৰী হওক, শিয়াল হওক বা কুকুৰ নিচা বাঘ হওক, বাঘেতো এটেকেই কৰিব আমাক, বাঘকলৈকে বহুত দূৰ হ'ব। কুকুৰ বা শিয়াল হওক বা মেকুৰী বা কুকুৰ আমাক খামচি দিছে বা কামুৰি দিছে, তেতিয়া আমি কি কৰিব লাগে, চাবোন টুকুৰা লৈ কিনে আমি যদি তাত ঘঁহি দিওঁ, আমি যদি কামোৰা ঠাইত খামোচা ঠাইত আমি ঘঁহি কিনে পানী ঢালি ঘঁহি দিওঁ, যিমান পাৰোঁ আমি সিমানে যদি ফেন উঠাওঁ, কিন্তু 1-2 মিনিট নহয়, কমচে কম 10-15 মিনিট সময় তাত ঘঁহিব লাগিব। যিমান পাৰে সিমান ফেন উঠাব লাগিব, যিমান পাৰে সিমান ঘঁহিব লাগিব, সিমান পাৰে সিমান পানী ঢালিব লাগিব। তেতিয়া আমাৰ কি হ'ব, জলাতংক ৰোগৰ পৰা 80% আমি ৰেহাই পাম মানে আমাৰ কমি যাব। ৰেহাই পাম মানে এই দোকানত ৰেহাই পোৱাৰ কথা সেইটো নহয়, যে আমাৰ কি হ'ব, 80% আমাৰ জলাতংক ৰোগৰ পৰা আমাৰ কমি যাব। মাত্ৰ 20% আমাৰ জলাতংক ৰোগটো থাকি যাব পাৰে, তেতিয়া আমি ডক্তৰৰ ওচৰত গৈ কিনে আমি চিকিৎসা ল'লে হ'ল। আৰু পানী আৰু চাবোন আমি যিমানেই ঘঁহিম, তেতিয়া আমাৰ এটা প্ৰটিন জাতীয় ভাইৰাছ থাকে, সেই প্ৰটিন জাতীয় ভাইৰাছটো আমাৰ কমি যায়। আৰু এটা কথা মনত ৰাখক, বা আমি এটা কথা মনত ৰখা উচিত যে সকলো কুকুৰ বা মেকুৰীৰ গাত ৰেবিছ নামৰ ভাইৰাছবিধ নাথাকে। আৰু ৰেবিছ নামৰ ভাইৰাছ থাকে সিহঁতৰ জিভাৰ থাকে। আৰু যেতিয়া যিকোনো কুকুৰত যে লালতি বৈ থাকে, সিহঁতৰ গাতহে, কুকুৰ হওক বা মেকুৰী হওক, সিহঁতৰ গাতহে সেই জিভাত ৰেবিছ নামৰ ভাইৰাছবিধ থাকে। সকলো কুকুৰ বা সকলো মেকুৰীৰ গাত ৰেবিছ নামৰ ভাইৰাছবিধ নাথাকে। আপোনালোকে জানেনে যে এই ভাইৰাছ বা এই জলাতংক ৰোগ কেতিয়া ধৰা পৰিছিল? খ্ৰীষ্টপূৰ্ব 2000 শতিকাৰ পিছত, মানে খ্ৰীষ্টপূৰ্ব 2000 শতিকাৰ পিছত এই ৰোগটো সাধাৰণভাৱেহে ধৰা পৰিছিল। ইমান সম্পূৰ্ণভাৱে ধৰা পৰা নাছিল, সাধাৰণভাৱে ধৰা পৰিছিল। কিন্তু খ্ৰীষ্টপূৰ্ব 2300 শতিকাৰ পিছত এই ৰোগটো প্ৰথম ইজিপ্ত এখন চহৰ, আৰু ইজিপ্তত প্ৰথম ধৰা পেলায়। আৰু এটা দুখ লগা বিষয় আছিল যে 1600
16শ শতিকাত গ্লেৰাম্ব ফাষ্টাৰে এজন ইটালিয়ান মানুহ, তেওঁ কৈ দিছিল যে জলাতংক ৰোগৰ কোনো চিকিৎসাই নাই। তেওঁ উঠাই দিছিল যে জলাতংক ৰোগৰ কোনো চিকিৎসা নহ'ব, তেওঁৰ কোনো চিকিৎসাই নাই। কিন্তু ভাল খবৰটো আহি গ'ল যে 1885 চনত বায়'লজিষ্ট লুই পেষ্টেৰ এজন বৈজ্ঞানিকৰ নাম, তেওঁ প্ৰথম জলাতংক ৰোগৰ চিতা আৱিষ্কাৰ হৈছে। সেই বেজী আমি যে বেজী দিওঁ, সেই বেজী আৱিষ্কাৰ কৰি লৈছিল। আৰু সেই চিকিৎসাজন আছিল ফ্ৰান্সৰ। প্ৰথমতেতো 16শ শতিকাততো উঠাই দিছিল যে চিকিৎসাই নাই বোলে, কিন্তু 1885 চনত ফ্ৰান্সৰ বৈজ্ঞানিকে প্ৰথম জলাতংক ৰোগৰ চিতা বেজী আৱিষ্কাৰ কৰিছোঁ। ভগৱান বাচি গ'লোঁ, মানে এতিয়া মানে হেৰি হ'লেও কোনো অসুবিধা নাই আৰু এটা কথা মন কৰিব যে যিবিলাক মানুহক কুকুৰ বা মেকুৰীয়ে কামোৰে বা আঁচুৰে, সিহঁতক বেছি ঠাণ্ডা বতাহ বা ঠাণ্ডা পানী খাব দিব নালাগে, বেছি ঠাণ্ডা পানী। আৰু ঠাণ্ডা বতাহ বেছি ল'ব নালাগে। ঠাণ্ডা বতাহ মানে পাংখা, AC এইবিলাকৰ বেছি বতাহ ল'ব দিব নালাগে। এইবিলাকৰ ঠাণ্ডা বতাহ বা ঠাণ্ডা পানী বেছি খালে মানে জলাতংক ৰোগৰ প্ৰভাৱটো মানে বেছিকৈ পৰি যায়। আৰু এটা কথা মন কৰিব, আমি এটা কথা মন কৰা উচিত যে যদি কুকুৰে কামুৰিছে বা কুকুৰে খামুৰিছে, সেইখিনি ঠাইত আমি কেতিয়াও বেণ্ডেজ কৰিব নালাগে। বা বেছিকৈ যদি কামুৰি কিনে আমাৰ এক বখলা লৈয়ে গ'ল আৰু তেতিয়াহ'লে আমি কেতিয়াও চিলাই কৰিব নালাগে তাত। যদি আমি চিলাই কৰোঁ তেতিয়াহ'লে ঘাঁডোখৰ শুকুৱাওঁতে বহুত অসুবিধা হৈ যায় আৰু নুশুকাবও পাৰি চিলাই কৰিলে। সেইকাৰণে বেণ্ডেজ আৰু চিলাই আমি কেতিয়াও কৰিব নালাগে। আৰু এটা কথা মাত্ৰ আমি জানিব লাগে যে যিকোনো জন্তুৱে যদি কামুৰিছে, কামোৰাৰ লগে লগতে আমাৰ ৰেবিছ ভাইৰাছটো আমাৰ নাহে বা ৰেবিছ ভাইৰাছটো আমাৰ নাথাকে, তেতিয়া কামোৰা 10 দিনলৈকে, যে আজি কামুৰিছে আজিৰ পৰা 10 দিনলৈকে যদি জন্তুটো নমৰে বা বেলেগ এঠাইলৈকে গুচি নাযায়, কেতিয়াবা এনেকুৱা হয় কুকুৰটো কামুৰি কিনে 1-2 দিনৰ পিছত কুকুৰটো মৰি যায়, বা কামুৰি কিনে কুকুৰটো অইন ঠাইলৈকে গুচি যায়, যে দ্বিতীয় দিনা আকৌ তাতলৈকে ঘূৰি নাহে। যদি নমৰে আৰু যদি গুচি নাযায়, বেলেগ ঠাইলৈকে গুচি নাযায়, তেতিয়াহ'লে জলাতংক ৰোগ হোৱাৰ আমাৰ কোনো সম্ভাৱনা নাই, আমাৰ নহয় তেতিয়া জলাতংক। আমি এতিয়া কবিৰাজৰ পৰা আমি জাৰা ফুকা কিবা খালেও হ'ব, কিন্তু আজিকালিতো আৰু কামুৰিলে মানে বেজী লোৱাটো লাগিবই, বেজী ল'ব যায়। বেজী লোৱাৰ আগত যিটো চাবোন আৰু পানী, সেইটো যদি ইউজ কৰা হয় তেতিয়াহ'লে আমাৰ 80% আমাৰ বস্তুটো জলাতংক ৰোগ হোৱাৰ পৰা আমাৰ 80% আমি কি হয় আমাৰ কমি যায়। গতিকে যি নহওক, এতিয়াতো সৰু টপিক আছিল, এইটো টপিকটো যদি ভাল পাইছে তেতিয়াহ'লে শুনি যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ, জয়।